मुरकं सेलेक्ट क्रिस्टि भवनाव जनाय जिल्ला TMPK नि बानजायनायाव मोनसे मेहेरगोनाङै सिनायथि फोरबो खुंफुंदों। गेवलां मेलाव जनाय समष्टिनि MLA बबन पेगुआ गाहाय आलासि महरै बाहागो लायो। जनायनि गुबुन गुबुन फरायसालिमानि फोरनिफ्राय फैनाय फरायसुला फरायसुलिफ्रा गावखौ सिनायथि होनायजों लोगोसे गावखौनो गसंथानो हानायनि थाखाय गोदानै फैनायफोरखौ फरायसालिमायाव गासैबो फरायसुला फरायसुलिफोरखौ बरायनाय थांखिजों जनाय जिल्ला TMPK नि बानजायनायाव TMPK जनाय टाउन कमिटिनि हेफाजाबजों मेहेरगोनाङै सिनायथि फोरबो खुंफुंदों। हाबाफारि बायदियै फुङाव फिरफिला बिरहोयो जनाय जिल्ला TMPK नि आफादगिरि सन्जय कुम्बाङा। बेनि उनाव मुंख्लंफोरनो बिबार बावजेनो लोगो आफादगिरि मिरु TMPK नि पंकिल पाटिरा। मख'नो गोनांदि TMPK जनाय जिल्ला कमिटिनि सिङाव थानाय गंफ्रोमबो फरायसालिमानि फोरनिफ्राय फैनाय फरायसुला फरायसुलिफ्रा बाहागो लानायाव मुरकं सेलेक्ट क्रिस्टि भवनाव मेहेरगोनाङै जादों। मोनाबिलि गेवलां मेलाव बेखेवना होयो मिरु TMPK नि बोसोनगिरि राजुकुमार मराङा। बेनि उनाव गेवलां मेलाव गाहाय आलासि महरै जनाय समष्टिनि MLA बबन पेगुआ बाहागो लानानै बिबुंथिनि गेजेरजों फरायसुला फरायसुलिफोरनि सायाव बिसोरनि इयुन सोलोंथाइ हारिमु माबोरै फोथांना लाखिनानै गावखौ सिनायथि होनो हागोन होनना गोबां बेसेनगोनां बिबुंथि लाखियो। जनाय TMPK उद्योगत 7টা কলেজক লৈ আমি কাংকিন কেবাং পাতিছোঁ। এই কাংকিন কেবাং আমি কিছুমান কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচী আপোনালোকৰ ওচৰত মই ক'ব বিচাৰিছোঁ। বিশেষকৈ ইয়াত এটা আকৰ্ষণীয় আমাৰ কাৰ্যসূচী ক'ব লাগিব। কাংকিন চুনাম প্ৰতিযোগিতা এটাও আমি কৰিছোঁ। এইটো পোনপ্ৰথমভাৱে হৈছে আমি কাংকিন চুনাম প্ৰতিযোগিতা ইয়াত আৰম্ভ কৰিলোঁ। তাৰমানে ল'ৰা ছোৱালীৰ যিকেইটি ব্যক্তিগত নিজৰ প্ৰতিভাৰ ওপৰত আমি ভিত্তি কৰি আমি সেই প্ৰতিযোগিতা কৰিছোঁ। যথেষ্ট আমাৰ ল'ৰা ছোৱালী ইয়াত উপস্থিত হৈছে আৰু সহযোগ কৰিছে আৰু কলেজৰ যিমানখিনি আমাৰ শিক্ষক শিক্ষয়িত্ৰী আমাক সহযোগ দিছে। আমি তাৰমানে নিখপ টাইমত আমি কাংকিন কেবাংটো আমি পাতিবলগীয়া হৈছে। তাৰ কাৰণে হয়তো কাকবাই আমি নিমন্ত্ৰণ কৰাত বা কাকবাই আমি পলম হৈছে তাৰ কাৰণে সকলোকে মই ক্ষমা কৰিছোঁ। আৰু সাংস্কৃতিক সন্ধিয়া আমাৰ আছে। সাংস্কৃতিক সন্ধিয়াত আমাৰ শিল্পী দেৱতাইত আৰু আমাৰ নিচা উমা আৰু ৰিদিম ৰেগন আমি সন্ধিয়া 7টা বজাত আমি আৰম্ভ কৰিম সাংস্কৃতিক সন্ধিয়া। বাকী যিমানখিনি আমাক ৰাইজে সহযোগ কৰিছে বা স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে সহযোগ কৰিছে তাৰ কাৰণে আমি যথেষ্ট উপলব্ধি। অকল কলেজৰ অন্যান্য বিদ্যালয় কৰিছে? অকল কলেজে কৰিছে। 7খন কলেজ আপ টু জোনাইটো চিমেণ্ট চাপৰি। কিমান মান ইয়াত ছাত্ৰ ছাত্ৰী উপস্থিত হৈছে আপোনাৰ? ছাত্ৰ ছাত্ৰী প্ৰায় 700 মান হ'ব। অষ্টম ঢাকা মিচিং পৰিণ কেবাঙৰ উদ্যোগত অষ্টম জোনাই কাংকিন কেবাংটিক আমি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি উদযাপন কৰিছোঁ। আজি মূলত শৈক্ষিক দিশত আমি মূল 5টা কাৰ্যসূচী লৈ আজিৰ এই কাৰ্যসূচীক আমি কাংকিন কেবাংটিক আমি অনুষ্ঠিত কৰিছোঁ। ইয়াতে আমি আলোচনা চক্ৰ হিচাপে ছাত্ৰ আৰু ৰাজনৈতিক সেই বিষয় সন্দৰ্ভত আলোচনা কৰিবৰ কাৰণে আমি আলোচনা চক্ৰ হিচাপে বিষয়টো লৈছোঁ। তাৰ উপৰিও আন্তঃ মহাবিদ্যালয়সমূহৰ ভিতৰত আমি কুইজ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, তাৰ লগতে কবিতা আবৃত্তি আৰু এছে ৰাইটিং ৰচনা আমি প্ৰতিযোগিতা আমি আজি ইয়াত সন্নিৱিষ্ট কৰি আজিৰ কাৰ্যসূচীখন আমি অনুষ্ঠিত কৰিছোঁ। আৰু সাংস্কৃতিক সন্ধিয়া হিচাপে আমি সন্ধিয়াত আমি আমাৰ মিচিং সমাজৰ মিচিং জনগোষ্ঠীৰ যুৱমানৰ যি আমাৰ শিল্পী দেৱতাই তাৰ লগতে আমাৰ নিচা উমা তেনেকৈ আমাৰ 5জনকৈ আমি সাংস্কৃতিক সন্ধিয়াৰ বাবে শিল্পী আমন্ত্ৰিত কৰিছোঁ। আৰু আজিৰ মুকলি সভা অলপ আমাৰ সময়ৰ যিহেতু খুব কম সময়ৰ ভিতৰত ইয়াক প্ৰস্তুতি কৰিব লগাত আমাৰ বাধ্য হ'ল। সেইকাৰণে আমি তাৰ সময়ৰ অলপ সাল সলনি হৈছে। আমি মুকলি সভাখন 12 বাজিৰ পৰা আৰম্ভ কৰাৰ আমি প্ৰস্তুতি বা কাৰ্যসূচী হাতত লৈছিলোঁ। কিন্তু আমাৰ যিসকল নিমন্ত্ৰিত সন্মানীয় অতিথি আৰু মুখ্য অতিথি এখেতসকলৰ কিছুমান
সাংগঠনিক আৰু এখেতসকলৰ ব্যক্তিক কৰ্মসূচীৰ ব্যস্ততাৰ কাৰণে আমি অলপ সন্ধিয়া সময়ত আমি মুকলি সভাখন অনুষ্ঠিত কৰা হ'ব। गाव गावनि देहाखौ गोग्गो आरो गोख्रों खालामनो गोसो गुदुं लाइमोन एबा सुबुंफोरनि थाखाय मोजां खौरां। क'क्राझार सोहोरनि खोदोमथलायाव लानानै फैदों फिट सिटी मुंनि मोनसे जिम सेन्टार। सोरांस्रि नार्जारिनि गोदानै बेखेवजानाय फिट सिटी मुंनि जिम सेन्टाराव फैनानै नोंथाङा नोंथांनि देहाखौ गोग्गो आरो गोख्रों खालामना लादो। अब्ला मानोथो गोबाव खालामखो? नोंथाङा थाबैनो फिट सिटीआव एडमिसन लाहैदो। आबुंसिनै मिन्थिनो थाखाय 7896710934 नङाब्ला 9706677961 मबाइल नम्बराव कल खालामनो हागोन।